ভিডিঅ'টো ৰাতিপুৱা 6টা বজাতে ষ্টাৰ্ট কৰিছোঁ। মানে এফালে নুবেটি গাড়ীত মাৰ লগত বহি মোবাইল চাই আহিছে, কাষতে মই বহিছোঁ আৰু পাছফালে বহিছে আমাৰ ভণ্টি। মা, ভণ্টি, মই আৰু নুবেটি তিনিজনী ওলাইছোঁ এফালে ফুৰিবলৈ বুলি। গাড়ীৰ পৰা নামি টমটমত উঠি ল'লোঁ। এতিয়া যাম ডাইৰেক্ট ট্ৰেইন ষ্টেচনলৈ বুলি। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাই থাকক, ক'লৈ যাওঁ, ক'তনো ফুৰিবলৈ গৈছোঁ আজি। ৰাতিপুৱা 6টা বজাতে ওলাই অহাৰ কাৰণে চাগে চবৰে মুখ চুখবিলাক শুকাই গৈছে। মানে ঘৰৰ পৰা খালি পানীগিলাচ খাই অহা হৈছিল। টমটমত আহিয়ে ট্ৰেইন ষ্টেচন পাই গ'লোহি, গোগামুখ ট্ৰেইন ষ্টেচনত। এইফালে মা আৰু নুবেটি নামি গৈছে, ভণ্টিয়ে টমটমত পইচা দিছে। এতিয়া যাওঁ ট্ৰেইনৰ টিকট কৰিবলৈ বুলি। মা, ভণ্টি আৰু মই এনেদৰে তিনিজনী একেলগে বহুত দিন ক'তো ফুৰিবলৈ যোৱা নাই, সেইবাবে ভাবিলোঁ এফালৰ পৰা ফুৰি আহোঁ। ট্ৰেইন আহি পোৱা নাছিল, সেইকাৰণে মায়ে ক'লে যে চাহ একাপ খাই লওঁ। মূৰবিলাক খুবেই কামুৰিছিল পুৱাই পুৱাই গাড়ীত উঠি অহাৰ বাবে। ট্ৰেইন আহিব বুলি ৰখি আছোঁ, আহি পোৱাহিয়ে নাই। 9টা বাজি গ'লগৈ। 6টা বজাতে ওলাই অহা ঘৰৰ পৰা আৰু ফাইনেলি ট্ৰেইন আহি গ'ল। এতিয়া আমি যাত্ৰা আৰম্ভ কৰোঁ। ট্ৰেইন আহি পাই গ'লহি। এফালে ভণ্টি আৰু মই বহিলোঁ, এফালে নুবেটি আৰু মা বহিলে। এতিয়া গৈ আছোঁ আমি। ভিডিঅ'টো আপোনালোকে চাই থাকক। ক'ৰবাত ফুৰিব গ'লে খিৰিকী দাঁতিত বহা অভ্যাসটো খুবেই আছে মোৰ। ট্ৰেইনত বেছিভাগ ভিডিঅ' কৰা নহ'লেই, নুবেটিৰ দুষ্ট ইটো খাওঁ সিটো খাওঁকৈ। আৰু আমি এতিয়া ট্ৰেইনৰ পৰা নামিছোঁ। মা আৰু নুবেটি আহিছে, ভণ্টি পাছত আহি আছে। আমি নামিছোঁ তাঁতি বাহাৰত। এতিয়া ইয়াৰ আকৌ উঠিব লাগিব টমটমত, ব'লক। ঘৰৰ পৰা আমি 6টা বজাতে ওলাই আহিছিলোঁ, ঠাণ্ডা পৰি আছিল তেতিয়া। এতিয়া দিনৰ 1টামান বাজিছে আৰু নুবেটিৰ গৰম উঠিল চাগে, সেইটো কাৰণে জোতা খুলি দিলে। এয়া হাতত দেখিছে, এতিয়া জোতা হাতত ল'ব লগা অৱস্থা হৈ গ'ল। টমটমত উঠি এতিয়া আমি যাম মাহী ঘৰলৈ। মাহী ঘৰ আছে ধলপুৰ যোৰহতীয়া গাঁৱত আৰু টমটমত উঠি ল'লোঁ। নুবেটি টোপনি গ'ল টমটমতে। মাহীয়ে বাৰে বাৰে ফোন কৰিলে সিহঁতৰ ঘৰত নাহোঁ বুলি গালি পাৰে, সেইকাৰণে মনে মনে আহিছোঁ তাইক নজনোৱাকৈ। আহিয়ে ঘৰত দেখিলোঁ যে তাই নাই। ইমানেই খং উঠিছিল, ভাবিছিলোঁ ছাৰপ্ৰাইজ দিম, কিন্তু তাইয়ে নাই ঘৰত। আৰু এতিয়া দিনৰ 2টা বাজিছে। 6টা বজাৰ পৰা আহি পাওঁ মানে সেইটো ডাঙৰ এটা তলা লগাই পিনি ক'ত গ'ল তাই জানে। ফোন কৰিলেও ৰিচিভ কৰা নাছিল, লাষ্টত যেনিবা ফোন ৰিচিভ কৰিলে। এতিয়া তাই ৰূপটো চাব লাগিব, দেখি আমাক কি কৰে। খুবেই ভাগৰ লাগিছিল, মুখ হাত ধুই ল'লোঁ। এফালে গাখীৰ, এফালে ভাত পাতি দিছে আৰু এনাই চাহ দিছে। অলপমান ৰেষ্ট লৈ ল'লোঁ আৰু ৰাতিলৈ বুলি আজি খোৱা যাব হাঁহৰ মাংস। এইফালে দেখিছে আমাৰ মাহীয়ে ধুনীয়াকৈ হাঁহটো মানে গৰম পানীত তিয়াই কাটি গুচাই আছে। এতিয়া কাটি বাচি লোৱা যাব, তাৰপিছত ইয়াক ধুনীয়াকৈ বনাই খোৱা হ'ব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আমাৰ এনাই ধুনীয়াকৈ হাঁহ কাটিবলৈ কলপাত আনিছে, লগত কি আনিছে, ধনিয়া। ভণ্টিয়ে হাঁহ মাংসত দিবৰ কাৰণে আলু আৰু ৰঙা পিঁয়াজ, আদা, নহৰু গুচাই আছে। আজি মানুহ যিহেতু বহুত, কুকাৰত ভাত বনালে নুজুৰিব, সেইকাৰণে ভণ্টিয়ে চৰুতে ভাত পাতি দিছে, ভাত হৈ যাব। এইফালে এতিয়া আমাৰ মাহীয়েতো এনাই ধুনীয়াকৈ হাঁহ পুৰি আছে দেই। জুই ধৰা হোৱা নাই, সেইটো কাৰণে গেছতে হাঁহ পুৰিছে। আজি বোলে ইয়াত ৰাস আছে, তাকে ৰাস চাবলৈ যাবও পাৰে। ভাত চাত খাই মেলি আজৰি হৈ, ঠিক নাই, প্ৰথমতে খাই ল'ব, তাৰপিছত যাব আৰু ন। হয় নকৰি নকৰি নাই। এনাই হাঁহটো পুৰি কুটি বাছে মানে। মই এফালে মাহীৰ কাপোৰ এযোৰ আছিল, ভণ্টিয়ে চিলাই ৰেডি কৰি দিলে আৰু দহি বটা পালটো পৰিল মোৰ। মই দহি বাতি দিছোঁ। উকা মিক্স পাটৰ কাপোৰ আছিল, তাতে বেলেগ পটি লগাই ডিজাইন কৰি দিয়া হৈছে। মাহীৰ ঘৰতে কাপোৰৰ দোকান আছে, খুব ধুনীয়া কাপোৰ চিলায়ো আৰু তাই নিজাকৈ দোকান খুলি থৈছে ঘৰতে। দহিখিনি বাতি শেষ নহ'ল, এনাইৰ হাঁহ মাংস কাটি ৰেডি হৈ গ'ল। আমাৰ জাপৈ ভণ্টিয়ে ধুনীয়াকৈ, মাহীহঁতৰ ছোৱালীজনী সৰুৰ পৰাই পাই আহিছোঁ, আমাৰ লগতে ডাঙৰ হৈছে। তাইক জাপৈ বুলি মতা অভ্যাসটো নগ'ল। জাপৈ বুলি মাতিলে তাই খুবেই বেয়া পায়, কিন্তু মৰমত জাপৈ বুলি মাতিয়ে ভাল লাগে। আৰু মামা দেই,
অকণি মামা মানে সেয়া মাহীৰ ল'ৰা হয়। আমাৰ নুবেটিয়ে মামা মাতে, মই সেইটো কাৰণে অকণি মামা বুলি কওঁ। এইফালে মাংস এয়া কাটি ৰেডি হৈ গ'ল আৰু প্ৰথমতে আলুখিনি অলপমান ফ্ৰাই কৰি ল'ম তেলতে। এয়া পিঁয়াজ কাটি ৰেডি কৰা হ'ল আৰু জিৰা ধনিয়া আৰু আদা নহৰু তেলতে দি দিছে আলুখিনি ফ্ৰাই কৰোঁতে। এইফালে আলুখিনি আধা ভজা কৰি লোৱা হৈ গ'ল আৰু এতিয়া পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজি ল'ব। পিঁয়াজতে নিমখ আৰু হালধি দিছে ন, নিমখ হালধি দি দিছে। ৰান্ধনী আমাৰ ৰান্ধনীয়ে চেহেৰা দেখাবলৈ লাজ কৰিছে দেই, মছলা একদম বেকেটা হৈহে দিছে। পিঁয়াজখিনি ৰঙচুৱাকৈ মছলাৰ লগত ভাজি হোৱাৰ পিছত মাংসখিনিও ধুনীয়াকৈ ভাজি ল'লোঁ আৰু মাংসখিনি সিজিবৰ কাৰণে ঢাকি ৰাখি দিলোঁ। হাঁহ মাংসখিনি আধা ভজা কৰি লোৱাৰ পিছত আলুকেইটা দি দিছোঁ। আলু দিয়াৰ পিছত পানী দি দিলোঁ। একেবাৰে চিম্পুলভাৱে বনোৱা হৈছে, যিহেতু অকণি ভাইটি আৰু আমাৰ নুবেটিয়েও খাব। বেছি জ্বলা বা মছলা ব্যৱহাৰ কৰা নাই মাংসখিনিত। ফাইনেলি হাঁহ মাংস আমাৰ ৰেডি হৈ গ'ল। ইয়াত দেখিছে ধুনীয়াকৈ উতলি আছে। এতিয়া আমাৰ আহি গ'ল ভাতৰ পৰ্ব। আমিও ভাত পানী খাই শুই যাওঁ। দিনটো ইমান দূৰ অহা ভাগৰ লাগিছে আৰু ভিডিঅ'টো চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় লাইক কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আহোঁ, পুনৰ এটা নতুন ভিডিঅ' লগ পাম। বাই বাই।